মানে আমিতো সদায় এইটো বিচাৰোঁ যে বড়ো ৰাজনৈতিক দলবিলাক এক হওক আৰু বিজেপিয়ে সকলোৰে লগত লগ লাগি কাম কৰিব। কিন্তু পৰিৱেশ আৰু পৰিস্থিতি তেনেকুৱা হোৱা নাই। ইলেকশ্যনৰ ৰিজাল্ট হওক, এতিয়া মাত্ৰ মই দুটা সমষ্টিলৈকে আহিছোঁ। বিজেপি কিমান চিট পাব কি নাপাব এইটো এটা ৰিজাল্টে ক'ব। কিন্তু এইবাৰ ৰাইজে এটা মন বান্ধিছে যে আমি বিজেপিক ভোট দিম। আপোনালোকে বহুত দূৰলৈকে আগুৱাই গৈছে। CM তেতিয়া হ'ব যেতিয়া পদুমত ভোট পৰিব। গতিকে আপোনালোকে যদি মোক কৈ দিয়া নাই নে চৰকাৰ একদম গঠন পাক্কা হৈ গৈছে, তেতিয়াহ'লে মই CMৰ কথা পাতিম। কিন্তু এতিয়ালৈকে মইতো এইটো কথা ক'ব পৰা অৱস্থাত অহা নাই। আপোনালোক ঘূৰি আছে, আপোনালোকে যদি কয় একদম 100% বিজেপিৰ চৰকাৰ আহিব, তেতিয়া কালিৰ পৰা CMৰ কথা পতা আৰম্ভ কৰি দিম। কিন্তু আপোনালোকে এতিয়া এইটো ক'ব পাৰে নে নোৱাৰে আপোনালোকে জানিব। হ'ব, প্ৰফাইল পাৰ্টি আছে, ৰিহন দৈমাৰী আৰু আমাৰ ডেপুটি CM গোবিন্দ ডাঙৰীয়া। গতিকে আমিও হাই প্ৰফাইল প্ৰাৰ্থী দিছোঁ, মেনন মুছাহাৰী। মেনন মুছাহাৰী জিকিব বুলি মই আশা কৰোঁ। ৰাইজৰ উৎসাহ আপোনালোকে দেখিছে। হ'ব, চাওক, আমি শদিয়াত মাটিৰ সমস্যা সমাধান কৰিছোঁ, মাৰ্ঘেৰিটাত মাটিৰ সমস্যা সমাধান কৰিছোঁ, চাৰিদুৱাৰত আমি মাটিৰ সমস্যাৰ সমাধান কৰিছোঁ। গতিকে BTCত এবাৰ আমাৰ চৰকাৰ হ'লে আমি সকলো সমস্যা সকলোকে লগত লৈ সমাধান কৰি দিম। অসমতো এইবিলাক সমস্যা এতিয়া নাই, চব আমি সমাধান কৰি দিলোঁ। BTCত চৰকাৰ নাই কাৰণে আমি কৰিব পৰা নাই। এবাৰ BTCত চৰকাৰ হ'লে সমস্যা সমাধান হ'ব। 2003 চনটো এটা কাট অফ আছে যে 2003ৰ আগত হ'ব লাগিব। এইবিলাক মানুহতো 1960ৰ পৰাই আছে। গতিকে আমাৰ এবাৰ BTCত বিজেপি আহিলে ৰাইজে এই সমস্যাবিলাকত ব্যস্ত নাথাকিব। নতুন নতুন সুবিধা আহিব, নতুন নতুন সম্ভাৱনা আহিব আৰু আমি আগবাঢ়ি যাব পাৰিম। যেতিয়াৰ পৰা আমি BTCত আহিছোঁ এইবিলাকে কথা শুনি আছোঁ, আমি আগবাঢ়িব পৰা নাই। এবাৰ বিজেপিৰ চৰকাৰ হ'লে আমি আগবাঢ়িব পাৰিম। চাওক, মইতো কাকো সমালোচনা কৰা নাই, মোহভংগ হোৱা বুলিও কোৱা নাই। খালি মই এইটোৱে কৈছোঁ, দুইজনকে এবাৰ আপোনালোকে চালে, এবাৰ মেননকো চাওক। কিন্তু মই তেওঁলোকক কোনো সমালোচনাও কৰা নাই আৰু এটা শব্দও মই কাৰো বিৰুদ্ধে কোৱা নাই। কাৰণ আমি এটা সিদ্ধান্ত লৈছোঁ যে বিজেপিয়ে কাকো সমালোচনা নকৰে। আমি যদি আপোনালোকে মেজিক সংখ্যা পায় তেতিয়াহ'লে ছাৰ দুটা পক্ষকে লগত মানে আমিতো সদায় এইটো বিচাৰোঁ যে বড়ো ৰাজনৈতিক দলবিলাক এক হওক আৰু বিজেপিয়ে সকলোৰে লগত লগ লাগি কাম কৰিব। কিন্তু পৰিৱেশ আৰু পৰিস্থিতি তেনেকুৱা হোৱা নাই। ইলেকশ্যনৰ ৰিজাল্ট হওক, এতিয়া মাত্ৰ মই দুটা সমষ্টিলৈকে আহিছোঁ। বিজেপি কিমান চিট পাব কি নাপাব এইটো এটা ৰিজাল্টে ক'ব। কিন্তু এইবাৰ ৰাইজে এটা মন বান্ধিছে যে আমি বিজেপিক ভোট দিম। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যদি চাই যে আমি খিলঞ্জীয়া ধৰ্মৰ বিভাগ কৰিলোঁ, বাথৌ সমাজক আগুৱাই দিলোঁ, ব্ৰহ্ম সমাজক আমি আগুৱাই দিলোঁ। আমাৰ চৰকাৰৰ দিনত শান্তি আহিলে, বিহু পাতিলোঁ, ঝুমুৰ পাতিলোঁ, এইবাৰ বাগৰুম্বা পাতিম। আমি সকলোকে বঙালী হিন্দুৰ সমস্যা, গোৰ্খা মানুহৰ সমস্যা, কোচ ৰাজবংশীৰ সমস্যা, এই চৰকাৰখনে 5 বছৰত যিমান পাৰে সিমান কাম আমি কৰিছোঁ। ৰাইজৰ মাজত এটা বিশ্বাসো আহিছে। মই ভাবোঁ একেটা কাম যদি আমি BTCত কৰিব পাৰোঁ, BTCৰ পৰিৱেশ সলনি হৈ যাব। ছাৰ, কালি আপোনালোকে ইস্তাহাৰ প্ৰকাশ কৰিব, কিন্তু ৰাইজৰ মাজত এতিয়াও ছাৰ এটা মানে এই কুৱেশ্যনটো আমাকো কৰে বা ৰাইজেও আচলতে জানিব বিচাৰে, সেইটো হ'ল আচলতে CM জন আপোনালোকে বহুত দূৰলৈকে আগুৱাই গৈছে। CM তেতিয়া হ'ব যেতিয়া পদুমত ভোট পৰিব। গতিকে আপোনালোকে যদি মোক কৈ দিয়া নাই নে চৰকাৰ একদম গঠন পাক্কা হৈ গৈছে, তেতিয়াহ'লে মই CMৰ কথা পাতিম। কিন্তু এতিয়ালৈকে মইতো এইটো কথা ক'ব পৰা অৱস্থাত অহা নাই। আপোনালোক ঘূৰি আছে, আপোনালোকে যদি কয় একদম 100% বিজেপিৰ চৰকাৰ আহিব, তেতিয়া কালিৰ পৰা CMৰ কথা পতা আৰম্ভ কৰি দিম। কিন্তু আপোনালোকে এতিয়া এইটো ক'ব পাৰে নে নোৱাৰে আপোনালোকে জানিব। হ'ব, আমাৰ সীমা আছে। সুপ্ৰিম কোৰ্টে ডিছপিউটেড এৰিয়া DAB বনাই থোৱা আছে। গতিকে সেই লাইন কোনেও ক্ৰছ কৰিব নোৱাৰে, কাৰণ এইটো সুপ্ৰিম কোৰ্টে বনাই থৈ দিছে আৰু সেইকাৰণে এইটো কোনো কৰাটো সম্ভৱ নহয়।
আৰু ইয়াত সুপ্ৰিম কোৰ্টৰ ৰায়দান আছে গতিকে কিবা কৰিলে আমি নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিম কেইদিনমান আগতে তেওঁলোকে পোষ্ট এটা পাতিছিলে উৰিয়াম ঘাটত আমি কোৱাৰ লগে লগে তেওঁলোকে উঠাই লৈ গুচি গ'ল গতিকে আমি আলাপ আলোচনা কৰি আমি ঠিক কৰি ল'ম ইয়াত একো অসুবিধা নহয় হ'ব